এয়া হ'ল জহা ফুল আজি পাইছিলোঁ একদম কোমল কোমল হৈছে একদম সৰু সৰু মাছৰ লগত বনাবৰ কাৰণে ফুল পাইছোঁ। ইফালে আছে মাছ, এয়া মাছ আৰু এফালে চৌকাত বনাম খৰি, ইফালে চাউল তাউল ৰেডি কৰি থৈ দিছোঁ চব। আৰু এফালে আছে এইটো হ'ল বাদাম আলু, সৰু গুটি আলু বুলি ক'ব বহুতে, সৰু আলু মই বাদাম আলু ক'ম, বাদামৰ নিচিনা দীঘলীয়া বাদাম আলু। আজিৰ সাজ এনেকৈ খাম। মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু মাছখিনি ফ্ৰাই কৰি কিনে উঠাই থৈ দিওঁ। তাৰপিছত ফুলখিনি লগত দি দিম। বৰ্তমান মাছখিনি ফ্ৰাই কৰি লৈ অলপ সৰু কেৰাহীতে, সৰু হ'লে কেৰাহীটোত তাৰমানে মাছখিনি ভাল হয় ফ্ৰাই কৰিব। এইটো তাৰমানে পুৰণা কেৰাহী যে সেইকাৰণে। পুৰণা কিমান বছৰ হ'ল মোৰ এই কেৰাহীটোৰ 20 বছৰৰ ওপৰ হ'ল। একদম ক'লা মিচমিচে হৈছে, মিচমিচে হৈ গৈছে। ধেমালি নেকি? 20 বছৰৰ ওপৰ হ'ল, 20 বছৰৰ ওপৰ হ'ল এই কেৰাহীটো। কিমান আৰু লাষ্টিং কৰি আছে আৰু ইমান ভাল তাৰমানে মাছ চাছ ভাজিবৰ কাৰণে একদম ধুনীয়া আৰু দেখাত ক'লা। এটা মানে লেতেৰা নাই, তাৰমানে ইয়াত পুৰণা হ'ল যে সেইকাৰণে কেৰাহীটো মানে ক'লা হৈ গৈছে। পূৰা 20 বছৰে এটা কেৰাহী ধেমালি। আকৌ বহুত ভাল এইটোত কামখিনি কৰিব, মাছ চাছ ভাজবে হওক যিকোনো আৰু একদম লাহি পাহি ধুনীয়া। দেখি নহয় কেৰাহীটো কি বাপা বহুত জুই উঠছে আৰু মাছ হ'লে আৰু ৰেডি কৰি আছোঁ। চাউলখিনি একবাৰ ধুই পেলাই দিলোঁ পানীখিনি, আকৌ সেনেকৈ অকণমান পানীটো অলপমান ৰঙা ৰঙা নিচিনা এনেকৈ পানীটো উঠছি। ইমান পানী পেলাই দি আছোঁ দেখিছেনে? আমাৰ ছাগলী খাৱাৰ কাৰণে ভাল আৰু পানীখিনি। এয়া দেখিছেনে চাউলখিনি তথাপিও এতিয়া আকৌ ধুব নালাগে, চাফা পানী হৈছে। ইমান আৰু এনেকুৱা আমাৰ কলৰ পানী যিহেতু, আমাৰ কলৰ পানীবিলাক এনেকুৱা হৈছে নহয়, এনেকুৱা। চাউলটো ধুই ৰেডি কৰি দিছোঁ। খিনি অলপ কমকৈ ভাজিছোঁ যিহেতু আঞ্জাত পেলাই দিম, ভোলৰ আঞ্জা। মাছ ভজা হৈ গ'ল পূৰা। মাছখিনি এতিয়া নমাই দিলোঁ। এতিয়া ইয়াতে চাউলখিনি বহাই দিলোঁ, দেখিছে নহয়? এয়া চাউলখিনি বহাই দিছোঁ। চাউলখিনি চেলে একদম ধুনীয়াকৈ চাফা কৰি কাটি ল'লোঁ গোল গোলকৈ ধুনীয়াকৈ। আৰু ইফালে মই ভাতৰ একদম সৰহ অৱস্থা হৈ গ'ল। পিঁয়াজ দিলোঁ। এতিয়া এইখিনি লাল হ'ল, পেষ্টখিনি লাল চব ফুলখন দি দিম। এই ফুলৰ লগত জলকীয়া গুড়ি, নিমখ, হালধি গুড়ি একেলগে দিছোঁ। অকণমান সৰু হৈছে, অকণমান হৈ যাব ফুল। কমি গ'ল ফুল, বহুত আছিল ভৰ্তি হৈ গ'ল কেৰাহীটো, বহুতখিনি কমি গ'ল, আকৌ কমি যাব। আঞ্জা খাবাৰে হৈছে হ'লে ধৰ
হৈ গ'ল। ইয়াতে মাছখিনি দি দিওঁ। যোৱা হ'ল দেখছি আঞ্জা হৈ গ'ল। এতিয়া অকণমান উলট পালট কৰি দিওঁ। ধুনীয়া বাছ ওলাইছে, একদম সুন্দৰ গোন্ধ, ইমান ধুনীয়া। ৰেডি। হৈ গ'ল, নমাই দিলোঁ। একদম ধুনীয়া কালাৰ আছে।